হাই নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আপোনাৰ প্ৰিয় ইউটিউব চেনেল এক্সপ্ল'ৰ আছামলৈ। আজি সূৰ্যগ্ৰহণ মই আজি আপোনালোকক দেখুৱাম কেনেদৰে আজি এই সূৰ্যগ্ৰহণ হয়। মই ইতিমধ্যে কেমেৰা ৰেডি কৰি থৈছোঁ, গতিকে আপোনালোকে চাই থাকিব আজিৰ এই সূৰ্যগ্ৰহণৰ বিশেষ ভিডিঅ'টি। এইকেইখন হৈছে এক্সৰে যি আমাৰ ক'লা যিখন পেপাৰ থাকে, এক্সৰে পেপাৰকেইখন মই ব্যৱহাৰ কৰিছোঁ যেতিয়া সূৰ্যগ্ৰহণৰ যিটো যিহেতু খালী চকুৰে চাব নোৱাৰি, আৰু লগতে আমি কেমেৰাত ডাইৰেক্ট তাক দেখিব নোৱাৰোঁ, কাৰণ যিহেতু কেমেৰা ডাইৰেক্ট আমি যদি তাক শ্বুট কৰিবলৈ যাওঁ তেতিয়াহ'লে পূৰা জ্বলি যায়। গতিকে আমি এই পেপাৰকেইখন ব্যৱহাৰ কৰিছোঁ। তিনিখনকৈ ইয়াত এক্সৰে পেপাৰ আছে। এক্সৰে পেপাৰকেইখন কেমেৰাৰ লেন্সৰ ওপৰত দি লৈ আমি তাক শ্বুট কৰিছোঁ। গতিকে চাই থাকক কেনেদৰে সূৰ্যগ্ৰহণ হৈছে আজি আপোনাৰ প্ৰিয় চেনেল এক্সপ্ল'ৰ আছামত। হয়, এনেদৰে আগবাঢ়ি আছে সূৰ্যগ্ৰহণৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া এনেদৰে আগবাঢ়ি আছে, আৰু মই আপোনালোকৰ বাবে লৈ আহিছোঁ ভিডিঅ' আকাৰে আপোনালোকক দেখুৱাই আছোঁ কেনেদৰে সূৰ্যগ্ৰহণ হৈছে। সূৰ্যগ্ৰহণৰ বহু ক্ষেত্ৰত ধৰ্মীয় বহু দিশ দেখা যায়, ধৰ্মীয় বহু বিশ্বাস দেখা যায়, বিভিন্ন পৰম্পৰা দেখা যায়, কিন্তু আচলতে বিজ্ঞানসন্মত এই ক্ষেত্ৰত কিমান যুক্তি আছে সেয়াও বহু ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কথা। বহুতে কয় যে সূৰ্যগ্ৰহণৰ সময়ত খোৱা বোৱা কৰিব নালাগে, গৰ্ভৱতী মহিলাসকলে বাহিৰলৈ ওলাব নালাগে, জ্যোতিষীসকলেও বহুত তেনেকুৱা ধৰণৰ দিহা পৰামৰ্শ আগবঢ়ায়, কিন্তু আচলতে বিজ্ঞানসন্মত কিমান তাত যুক্তিযুক্ততা আছে সেয়াও এক গুৰুত্বপূৰ্ণ বিষয়। কিন্তু এটা কথা অতিকে গুৰুত্বপূৰ্ণ যে আমি কেতিয়াও খালী চকুৰে সূৰ্যগ্ৰহণ চাব নালাগে, প্ৰত্যক্ষ কৰিব নালাগে। গতিকে এই ভিডিঅ'ৰ জৰিয়তে আমি আপোনালোকক দেখুৱাইছোঁ, আৰু ইয়াৰ বিজ্ঞানসন্মত 2-4টা কথা আমাৰ এজন বিশেষ ব্যক্তিৰ জৰিয়তে আমি আপোনালোকৰ বাবে আগবঢ়াইছোঁ। সদৌ বিজ্ঞানপ্ৰেমী ৰাইজ, গোটেই অসমত প্ৰায় 3 লাখ বিজ্ঞানপ্ৰেমী দৰ্শকে, আবাল বৃদ্ধ বনিতা সকলোৱে, গৰ্ভৱতী মাতৃয়ে আজি গ্ৰহণ উপভোগ কৰিলে। আমাৰ বহুতৰে মনটো ভাগি গৈছিল। আগশাৰী টিভি চেনেলবিলাকে এটা বেয়া কাম কৰিছিল। তেওঁলোকে গ্ৰহণ চাব নাপায়, জ্যোতিষীক মাতি আনি জ্যোতিষীক বহাই ৰাশিমণ্ডলৰ কথা কৈ এটা নেতিবাচক প্ৰচাৰ চাইছিল। তৎস্বত্বেও বিজ্ঞান সংগঠনবিলাকৰ নিজা প্ৰচেষ্টাৰ জোৰত 3 লাখ আমাৰ হাতত পৰা খবৰ মতে বিজ্ঞানপ্ৰেমী ৰাইজে গ্ৰহণ চালে। ইতিমধ্যে বৰ ধুনীয়া ফটোগ্ৰাফ আহিছে, আমি তাৰে কেইখনমান আপোনালোকক দেখুৱাম। মই নিজে 11:25 বজাত এখন ফটো তুলিছিলোঁ। তাৰপিছতে গুৱাহাটীত আমাৰ চানমাৰী অঞ্চলত বৰষুণ আহিলে, তাৰ পিছৰ অংশ দেখা নাপালোঁ। কেইটামান ভুল কথা তৎক্ষণাত ভাঙি দিছোঁ। তেনে উজু কথা আছিলে। গ্ৰহণ মানে কি? হাতখনেৰে সূৰ্যটো ঢাকি দিলে যি হ'ব সেইটোৱেই। ডাৱৰ এচপাই সূৰ্যটো ঢাকি দিলে যি হ'ব সেইটোৱেই। এতিয়া হাতখন আৰু ডাৱৰৰ পৰিৱৰ্তে আমাৰ সন্মুখত জোনবাইটো আহি যায়, সূৰ্যটো আঁৰ কৰি দিয়ে। গ্ৰহণ ইমান সহজ কথা। গ্ৰহণৰ দিনা সূৰ্যৰ পৰা বেয়া ৰশ্মি আহে নেকি, সেইটো প্ৰশ্নও সুধি থাকে। সেইটো বৰ উজু উত্তৰ। আন দিনাৰ সূৰ্যটোৰ দৰে আজিৰ সূৰ্যটো একেই। চন্দ্ৰটো নিচেই ওচৰত আছে। চন্দ্ৰটো যিমান দূৰত আছে তাৰ পৰা 400 গুণ দূৰত সূৰ্যটো আছে। সূৰ্যটোৰ ৰশ্মি আগৰ দিনাৰ দৰেই। আজিৰ সূৰ্যটো বেছি নিৰাপদ, কাৰণ চন্দ্ৰই তাক ঢাকি ধৰিব। তাৰ পৰা ৰশ্মি কিছুমান বাধাইহে দিব, অতিৰিক্ত ৰশ্মি নাহে। চন্দ্ৰই সূৰ্যটো আঁৰ কৰি ধৰাৰ সময়ত যদি খাব নাপায় বুলি ভাবে, তেতিয়া আপুনি ছাঁত বহিও খাব নোৱাৰিব। তেতিয়াও ছাঁ মানে কি? গছ বা ডাৱৰ বা ঘৰ বা পৰ্বতে আমাৰ সূৰ্যটো ঢাকি ধৰিছে। এসময়ত চলিছিল, আজিৰ পৰা 1000 বছৰ আগতে গ্ৰহণৰ দৰে ঘটনা এটা ঘটিলে মানুহ চমকিত হৈ গৈছিল। তাৰ লগত বেকে
শুভ কৰ্ম অশুভ কৰ্ম এনেকুৱা কিবা থাকিব বুলি ভাবি লৈছিল। সেই ভাৱটোকে আমি এতিয়াও যদি কঢ়িয়াই থাকোঁ, তাতকৈ দুখৰ কথা একো নহ'ব। বহুত ডাঙৰ ডাঙৰ আৱিষ্কাৰ গ্ৰহণৰ সময়তেই হয়। এই যে সূৰ্যত হিলিয়াম আছে, এবিধ পদাৰ্থ, মৌলিক পদাৰ্থ। সেই হিলিয়াম আৱিষ্কাৰ হৈছিলে সূৰ্যগ্ৰহণৰ সময়তেই পৰীক্ষাৰ দ্বাৰা। আৰু বহুত ডাঙৰ ডাঙৰ তত্ত্ব সূৰ্যগ্ৰহণৰ সময়তে আৱিষ্কাৰ হৈছে। যেনে সূৰ্যৰ কাষেদি পোহৰ আহিলে অকণমান বেকা হয়। আইনষ্টাইনৰ সেই বিখ্যাত সূত্ৰটো সূৰ্যগ্ৰহণৰ সময়তেই প্ৰমাণ হৈছে 1919 চনত। সূৰ্যগ্ৰহণৰ সময়ত ছাত্ৰ ছাত্ৰী আৰু বিজ্ঞানীসকলে বহুত পৰীক্ষা কৰে। সূৰ্যটো কিমান ব্যাস কিমান ডাঙৰ, চন্দ্ৰৰ ব্যাস কিমান ডাঙৰ, তেনেকুৱা সৰু সুৰা পৰীক্ষাবিলাক সূৰ্যগ্ৰহণৰ সময়ত কৰিব পাৰোঁ। গ্ৰহণ এটা প্ৰাকৃতিক ঘটনা। এবছৰত কমেও 2টা সূৰ্যগ্ৰহণ, 2টা চন্দ্ৰগ্ৰহণ লাগে, 4টা গ্ৰহণ বছৰটোত হয়েই। সৰ্বোচ্চ 7টালৈকে এবছৰতে গ্ৰহণ হোৱাৰ উদাহৰণ আছে, চন্দ্ৰগ্ৰহণ সূৰ্যগ্ৰহণ মিলি। ই প্ৰাকৃতিক ঘটনা, ই বৰ ধুনীয়া ঘটনা। গ্ৰহণ আহিলেই আপোনালোকে চাব। কিন্তু এনেই এই যিটো আজি বলয়গা সূৰ্যগ্ৰহণ হ'ল, আঙঠি সূৰ্যগ্ৰহণ হ'ল, এইটো আকৌ 10 বছৰৰ পিছতে আহিব, 31 চনত আহিব। 34 চনত পূৰ্ণগা সূৰ্যগ্ৰহণ এটা আহিব। ডেকাসকল বাচি থাকিব, আমিও থাকিলে চাব পাৰিম। আৰু আপোনালোকে অন্যান্য দেশলৈ গ'লে অহা বছৰো চাব পাৰিব, প্ৰত্যেক বছৰে গ্ৰহণ চাব পাৰিব। খালি আমাৰ দেশৰ ওপৰেদি যোৱা গ্ৰহণৰ সংখ্যা কম হ'ব। গ্ৰহণত বাহিৰলৈ ওলালে ছালৰ বেমাৰো নহয়, কাৰণ আজি সূৰ্যটোৰ পোহৰ কমহে আহিব যদি ঢাকি ধৰে। আটাইৰে মংগল হওক। গ্ৰহণ উপভোগ কৰা সকলো লোকে মই অন্তৰৰ পৰা শুভেচ্ছা জনাইছোঁ। মই নিজেও উপভোগ কৰিলোঁ আৰু ইলেক্ট্ৰনিক মাধ্যমবিলাকে কৰা ভূমিকাত অত্যন্ত দুখ প্ৰকাশ কৰিলোঁ। এতিয়া আমি শেষৰ পৰ্যায়ত আহিলোঁ। যদিও এতিয়া সূৰ্যটো সম্পূৰ্ণৰূপে ওলাই গ'ল, কিন্তু যদি যিহেতু বতৰ বেয়া, গতিকে আমি দেখা নাপালোঁ কেনেদৰে সূৰ্যগ্ৰহণ আজি শেষ হ'ল। মই এই যে এক্স ৰে পেপাৰকেইখন আঁতৰাই দিছোঁ। এতিয়া যিহেতু বতৰ বেয়া, মেঘে আৱৰি ধৰিছে, গতিকে এনেদৰে আজি সূৰ্যগ্ৰহণৰ সমাপ্তি ঘটিল। গতিকে ধন্যবাদ জনাইছোঁ সকলোকে আজিৰ এই বিশেষ ভিডিঅ'টি উপভোগ কৰাৰ বাবে। এনেদৰে বহুদিনৰ মূৰত সূৰ্যগ্ৰহণ দেখিবলৈ পালোঁ আৰু আপোনাৰ প্ৰিয় ইউটিউব চেনেল এক্সপ্ল'ৰ আছামৰ জৰিয়তে আমি দেখুৱালোঁ এই বিশেষ দিনটোৰ বিশেষ সৌৰজগতৰ যি মহাজাগতিক ঘটনা, এই মহাজাগতিক ঘটনা। থেংক ইউ ভেৰি মাছ। আৰু যিসকলে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই মোৰ ইউটিউব চেনেল এক্সপ্ল'ৰ আছাম, তেতিয়াহ'লে আপোনালোকে আজি ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। থেংক ইউ ভেৰি মাছ।